নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিওটো আৰম্ভ কৰিছো। আজি মই বনাইছিলো গাখীৰৰ কেক। এই কেক খাবলৈ বহুত সোৱাদযুক্ত হয় আৰু বনাওতে কিন্তু অলপ ধৈৰ্য্যৰ প্ৰয়োজন হয় আৰু সময়ও লাগে অলপ। গতিকে এয়া আপোনালোকক দেখুৱাইছো। বহুত ধুনীয়া হৈছে কেকটো। আৰু আপোনালোকক মই কেনেকৈ বনালো এই কেকটো তাকে আজি দেখুৱাব বিচাৰিছো। আৰু ভিডিওটো চোৱাৰ আগতে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি ল'ব যদিহে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়াও আৰু বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মোৰ ভিডিওবিলাক পাই থাকিব। গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো। গাখীৰৰ কেকটো বনাবৰ কাৰণে মই লৈছো গাখীৰ 2 লিটাৰ, চেনি 200 গ্ৰাম লৈছো, নেমুৰ ৰস 2 চামুচ লগত পানী 2 চামুচ মিহলি কৰি লৈছো, ঘি 2 চামুচ, তাৰ পিছত ইলাচি 4টা। প্ৰথমতে গাখীৰখিনি বইল কৰি লম। এতিয়া গাখীৰখিনি গেছত বহাই দিলো মই। এতিয়া একেৰাহে লৰাই থাকিম আৰু প্ৰথমতে গেছটো হাই ফ্লেমত দি এনেকৈ ঘনাই লৰাই থাকিম। লৰাই নিদিলে গাখীৰখিনি তলত লাগি ধৰিব। গতিকে খুব সাৱধানে আমি গাখীৰখিনি ঘনাই লৰাই থাকিব লাগিব। এতিয়া গাখীৰখিনি উতলিছে। এতিয়া আমি অলপ কমাই দিব পাৰো গেছটো। অলপ কমাই লৈ আমি এনেকৈ লৰাই থাকিম আৰু পাকঘৰত ইটো সিটো কাম থাকিলে কৰিও থাকিব পাৰো। এইখিনিও চাই থাকিলো আৰু মাজে মাজে লৰাই থাকিম। এতিয়া আমাৰ গাখীৰ আধা শুকাই আহিল। এইখিনি সময়ত আমি ভালকৈ লৰাই থাকিব লাগিব কাৰণ এইখিনি সময়ত তলত লাগি ধৰা চান্সটো অলপ বেছিয়ে থাকে। ঘনাই লৰাই থাকিম। গেছটো সিমত ৰাখি ঘনাই লৰাই আছো, নহলে তলত লাগি ধৰিলে এইখিনি ক'লা হৈ যাবগৈ। এতিয়া আমাৰ গাখীৰখিনি একেবাৰে ঘন হৈ আহিলে এতিয়া আমি নেমু ৰসখিনি দিব পাৰো। নেমু ৰসখিনি দি এনেকৈ ঘনাই লৰাই থাকিম আমি। নেমু ৰসখিনি দিয়াৰ পিছত আমাৰ এইখিনি দানা দানা হৈ আহিছে অলপ। এয়া এতিয়া অলপ সময় লৰাই তাৰপিছত আমি চেনিখিনি দিব পাৰিম। এতিয়া মই ইলাচি পাউডাৰখিনি দি দিম। তাৰপিছত চেনিখিনি দিছোঁ, 200 গ্ৰাম চেনি লৈছিলোঁ। এতিয়া ঘনাই লৰাই থাকিব লাগিব। এতিয়া ঘিখিনি ঢালি দিম মই। ঢালি পেলাই আকৌ ঘনাই লৰাই থাকিম, নহ'লে তলত লাগি যোৱা ভয় থাকে এইখিনি সময়ত। এতিয়া মই মিশ্ৰণখিনি এইটো কেৰাহীৰ পৰা এইটো ট্ৰান্সফাৰ কৰি ল'লোঁ যাতে লৰাবলৈ সুবিধা হয়। আৰু কণ্টিনিউৱাছলি লৰাই থাকিম আমি। এতিয়া মিশ্ৰণখিনি প্ৰায় ৰেডি হৈ আহিছে। এতিয়া অলপ অলপ লাগি আছে কেৰাহীত। যেতিয়া গোটেইখিনি এৰাই আহিব কেৰাহীৰ পৰা তেতিয়া হৈ যাব এইখিনি। এতিয়া আমাৰ মিশ্ৰণখিনি একলগ হৈ আহিছে। এয়া এতিয়া আমি এটা পাত্ৰত এইখিনি বাকি ল'ম। এতিয়া এটা পাত্ৰ ল'লোঁ মই। ইয়াতে ঘি লগাই লৈছিলোঁ। ইয়াতে মই মিশ্ৰণখিনি বাকি দিম। এতিয়া আমি পাত্ৰটোত ধুনীয়াকৈ মিশ্ৰণখিনি বাকি ল'লোঁ আৰু ধুনীয়াকৈ সেট কৰি ল'লোঁ। এতিয়া ঢাকনি এখন দি 3-4 ঘণ্টামান থৈ দিম। এতিয়া মিল্ক কেকটো ঠাণ্ডা হৈ গৈছে। এতিয়া আমি ইয়াক উলিয়াই ল'ম।
এয়া ধুনীয়া আকাৰত ওলাই আহিছে আমাৰ মিল্ক কেকটো। এতিয়া মই কাটি দেখুৱাম। সাৱধানে কাটিছোঁ মই, কাৰণ মিল্ক কেকটো অকণমান লিকতা নিচিনা হয়। ভিডিঅ'টি চাই কেনে পালে আপোনালোকে? আৰু যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহোঁ। নমস্কাৰ।